ব্ৰেকিং নিউজ কলগাছৰ বিলৰটাৰী তালুকদাৰ সভা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৫০,০০০ টকা উৎকোচ লৈ নতুন ৰান্ধনী নিয়োগ কৰাৰ অভিযোগত প্ৰধান শিক্ষকক লপাথপা দিলে স্থানীয় মহিলাই পুৰণি ৰান্ধনীক বঞ্চিত কৰি নতুন ৰান্ধনী নিয়োগ কৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় মহিলাসকল প্ৰধান শিক্ষক আহমদ আলীক ৰছীৰে বান্ধি উত্তম মধ্যম সোধাই ক্ষুব্ধ মহিলাই কৰ্মৰত ৰান্ধনীগৰাকীক ১৮ মাহ দৰমহাৰ পৰা বঞ্চিত কৰি প্ৰধান শিক্ষক আহমদ আলীয়ে নতুন ৰান্ধনী নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘ সময় ধৰি বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে প্ৰধান শিক্ষকগৰাকীক মানে ৩ বছৰ মই স্কুলত ৰান্ধিছো তাৰে কল যে এতিয়া ৩টা পোচ অহা নাই তুমি পিছত কৰবা পোচ আহি আছে তেতিয়া দিম তাৰপিছত মোক আৰু পোচ দিয়া নাই বেলেগ ৫০,০০০ টকা খাই বেলেগ পোচটো দিছে মোক ৩ বছৰ ৰাখি বেকাৰ দৰমহা বেছি দিয়া নাই অলপ দৰমহা দিছে তাও মই কৈছোঁ পিছত যেতিয়া পোচটো আহিব ছাৰ মোক তেতিয়া দিব আজি ধৰি ছাৰ চিকাৰ কাৰণে ৫০,০০০ টকা যে খাইছে ছাৰক মই সুধি আছো ছাৰ আজি ধৰি নকোৱা নাই যে মই পইচা নিয়া নাই যিয়ে পইচা দিছে সিয়ে কৈছে যে মই পইচা দিছো ৫০,০০০ টকা দিছো ১০ মাহ ধৰি সিহঁতে স্কুলতে অহা নাই দৰমহা তুলি আছে